মানুহে মানুহ শোণিতপুৰৰ 3 নম্বৰ গেলিত পাইছে গতিকে এটা পৰি গৈছিলে আৰু যি আছে চব জয়ন্ত সোণোৱালৰ ওচৰত আছে কিমান মানুহ ঢুলীয়া এইবিলাক চব নাচনি ডিষ্ট্ৰিক্টে বহি আছে চব শাৰী পাতি এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ব্ৰেকফাষ্টৰ পিছতে প্ৰিগুৰি আহিছে চাব যাই আছোঁ ৰেকৰ্ড হৈ গ'ল এতিয়া বিহু বিহুটো ফাইনেলি ৰেকৰ্ড হৈ গ'ল ইয়াৰ পাছতে আমি লোকবাদ্যৰ এটি অভিলেখ কৰা ছিলাম ইমানবোৰ অডিয়েঞ্চ মৰমৰ নাচনীসকলক মজা লাগিছে গেলেৰীত গৈ আসন গ্ৰহণ কৰিলোঁ
আৰু খাদ্য খাম ন কি এতিয়া খাম আহা খালেও লাইন নাছিলেও লাইন ক'ৰবাত গ'লেও লাইন জীৱনটো গোটেই লাইন লাইন হৈ গৈছে লাইন দেখাব পাৰিব নাই আৰু লাইন অঁ একেবাৰে খাই লৈ হিচাপ কৰিব খাই লৈ হিচাপ কৰিব আমাৰ বাইদেউ আৰু এজনী বাইদেউ মোৰ ব্লগত আপোনাক দেখুৱাই আছোঁ বনাইছোঁ বাইদেউখিনি জীৱনটো গোটেই লাইন লাইন হৈ গৈছে ভোক লাগিছে তোমাৰ ভোক লাগে নাই খাব লাগে কাৰণে নেকি অ' ৰা চকুৰ দাদা ক'ত যাহে ক'ত যায় হোৱাট এ লাইন নহয় এ নহয় বি হ'ব দুটা লাইন আছে হোৱাট বি লাইন মেগি লাইন কি দিছে খাব কাৰণে অ' মইনা আৰু তামাম ভোক লাগিছে নেকি নাচি নাচি অঁ বেঙেনা চুৰ কৰি খাই আছে খোৱা লোৱা হ'ল এতিয়া যাম আৰু ৰুমলৈ মই লিখিলো তোমাৰে নাম আঙুলি মোৰ কাটি নজনাকে মানে নুকি মানে নুকি বান্দানা হোটেল আহি পাই গ'লোঁ এতিয়া ভিতৰলৈ যাম আজি আকৌ মোদী ছাৰ আহিব কটকটীয়া চিকিউৰিটি আছে
আজিৰ পৰাতো ইয়াতে আহিব নোপোৱা আৰু বেয়া লাগিবনে অকণমান লাগিব আৰু নালাগে আজি মানে ঘৰত যাবাই আৰু ন বেয়া লাগিছে ন বেয়া লাগিছে বাইদেউহঁতক এতিয়া এৰিমেই আৰু বহুত বেয়া লাগিব আমাৰ ফালে যাব মোৰ সেইফালে বকৰ ফালে বকৰ যাম ভৱিষ্যতে ধুনীয়াকে এতিয়া যামগে বেয়া লাগিছে বহুত এতিয়া আৰু ৰুমলৈকে ৰাওনা হ'লোঁ তাৰপিছত আজি ঘৰত যোৱা কথা কি হয় আপোনালোকে ভিডিঅ'টো চাই থাকক গম পাব অকলে এতিয়া শাৰী পাতি গৈছোঁ আগে চাই গৈ আছে ব'লক গৈছোঁ তোমালোকে হাতত ধৰিবা দেই হেৰাই যাবা নহ'লে ঘৰত যাম বুলি সকলো ৰেডি যাবা হ'ল মনত পৰিব না ফোন মাৰি থাকি মাৰবি বাবু ঘৰলৈ ৰিটাৰ্ণ গৈ আছোঁ বেয়া লাগিছে এনেকৈ আহি ঘৰ পালোহি মোৰ ফোন অফ হৈ গৈছিল চ' বাকীখিনি দেখুৱাব নোৱাৰিলোঁ চৰি থেংক ইউ ফৰ ৱাচিং বাই বাই